মই ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ লগত আলোচনা কৰিম যে আমাৰ মেট্ৰিক পাছ কৰিবৰ কাৰণে কিমান মাৰ্কস লাগিব কিমান নম্বৰৰ দৰকাৰ তোমালোকে জানা যে আমাৰ এই সেবা বোৰ্ডখন আছিল আগতে মেট্ৰিকৰ বোৰ্ড আৰু যিখন এসএক বোৰ্ড আছিল এখন আছিল হায়াৰ সেকেন্ডাৰী বোৰ্ড এই দুখন বোৰ্ড মিলাই পেলাই এতিয়া আমাৰ নতুন যিখন বোৰ্ড হল সেইখন হৈছে এসএক বোৰ্ড আৰু এতিয়া আমাৰ যেটো National Education Policy NEP মতে আমাৰ সব নীতি নিয়ম ফলো হয় ইতিমধ্যে তোমালোকে 2024 যি সকলে HSLC এক্সাম দিলা তেওঁলোকৰ কাৰণে অলপ ৰুল ৰেগুলেশন বেলেগ আছিল কিন্তু 2025 চনত যি সকল ছাত্ৰ-ছাত্ৰী মেট্ৰিক পৰীক্ষা দি পাছ কৰিলা বা কোনোবাই বেয়া কৰিলা সেই সকল ছাত্ৰ-ছাত্ৰী এতিয়াও বুজি পোৱা নাই যে আমাৰ কি পৰিৱৰ্তন ঘটিছে আমাৰ চেঞ্জেছবোৰ কেনেকুৱা হৈছে যে আমাৰ 2026 আছিলে যে আমাৰ MCQ যি মাৰ্কস আছিলে 45 ৰ ভিতৰত 13 পাব লাগে বা এই ডেসক্ৰিপটিভত 45 ৰ 13 পাব লাগে এই বস্তুটো আমাৰ 2024 ত জৰুৰী নাছিলে এই দুটাৰ ভিতৰত যিমান পোৱা যদি কোনোবাই MCQ টো যদি 50 মানে 45 ৰ ভিতৰত যদি 40 পায় আৰু পিছৰ ডেসক্ৰিপটিভত যদি 10 পায় তেতিয়া 50 পালেও কিন্তু তেওঁলোকে পাস হৈ গৈছিলে কিন্তু বৰ্তমান সময়ত আমাৰ কি পৰিৱৰ্তন ঘটিছে যে আমাৰ 2026 ত যি HSLC এক্সাম হ'ব এই এক্সামত আমাৰ 45 ৰ ভিতৰত আমি 13 পাবই লাগিব 45 ৰ 13 পাবই লাগিব এই টোটাল আমাৰ 26 আৰু এসেসমেন্টৰ আমাৰ 4 মাৰ্কস মিলি পেলে 30 হ'ব এটো বহুত ইম্পৰ্টেন্ট কথা যিখিনি ছাত্ৰ-ছাত্ৰী এতিয়াও নাজানা কেতিয়া নেভাইবা যে তোমালোকক এখনত 40 পাই পেলে এখনত 10 পালেও পাস কৰাই দিব নম্বৰ যিমানেই নহওক কিয় তোমালোকে 13 কে পালেহে তোমালোকে পাস কৰিবা আৰু তোমালোকৰ এসেসমেন্টৰ 4 মাৰ্কস পাবা বা 5 6 যি কোৱা পাবা 30 হ'ব এটো তোমালোকৰ ডাঙৰ পৰিৱৰ্তন আৰু সবে মনোযোগ দিবা তাৰ পিছত তোমালোকে চোৱা যে তোমালোকৰ আৰু আনটো কথা কি যে তোমালোকৰ বহি তোমালোকৰ কোৱেশ্যনৰ সেট হৈছে 4টা A B C D এই সেট বিলাকত তোমালোকৰ সবৰে কোৱেশ্যন নম্বৰ একে নাথাকে একেখিনি 50টা কোৱেশ্যন নম্বৰ তোমালোকৰ বেলেগ বেলেগ মাৰ্কসত বেলেগ বেলেগ নম্বৰ বিলাক খলনি হ'ব আৰু তোমালোকক যেনেকে ভগাব তোমালোকে এখন বেঞ্চত যে দুজনকে ষ্টুডেন্ট এনেকে বহি যোৱা যে তোমালোকৰ কোৱেশ্যনখিনি কেনেকে বিতৰণ কৰিব এনেকে ইউ প্যাটাৰ্ণত কৰিব A B C D A B C D বলে তোমালোকে কোনো কাৰৰ লগত নিমিলিব যদি কেতিয়াবা ছাত্ৰ-ছাত্ৰী আগতেও পৰীক্ষা দিতে নিশ্চয় জানিছিলা কিবাটা কথা যদি সুধিবলৈ বা একে কোৱেশ্যন নম্বৰ থাকে এটা সাহস পাইছিলা তোমালোকৰ এটা কোনো ধৰণৰ সাহস নাই যে কাৰৰ লগত কাৰো প্ৰশ্ন নিমিলে আৰু তাৰ বাদে তোমালোকৰ কি হৈছে তোমালোকে যি 4টা বিষয়ত MCQ দিবা সেই MCQ কাৰণ তোমালোকে কি কৰিবা চেপ্টাৰ ওয়াইজ ভালকে পঢ়িবা আগৰ নিচিনা তোমালোকে পাঠৰ দলৰ কোৱেশ্যন পঢ়িলে নহব আৰু কি কৰিবা তোমালোকে এক্সাৰসাইজ যি থাকে একো বাদ নিদিবা আৰু তোমালোকৰ আগত যেনে কমন দিয়া হয় এতিয়া নহব তোমালোকে সায়েন্সতে হক বা এক্টিভিটি হক বা এক্সপেৰিমেন্ট হক তোমালোকে সকলোবোৰ চাব লাগিব গতিকে ইয়াৰ বাকি তোমালোকৰ যিখিনি 100 মাৰ্কসৰ আসামিজ বা হিন্দী থাকিব বা বেলেগ তোমালোকৰ ইলেক্টিভ যি সাবজেক্ট লৈছা সেইবিলাক কি ধৰণে হ'ব কি তোমালোকে এই বিষয় 4টাৰ কাৰণে Maths, English, Social আৰু Science এই 4টা বিষয়ৰ কাৰণে যি নীতি নিয়ম দিছে এখিনি তোমালোকে খুব গুৰুত্বপূৰ্ণভাৱে লবা আৰু তোমালোকে যদি এই নিয়মৰ কথা গুৰুত্ব নিদিয়া তোমালোকে পৰীক্ষাত কিন্তু পাছ কৰিবলৈ বহুত টান হ'ব গতিকে তোমালোকে ভিডিওটোৰ গোটেইখিনি কথা মনোযোগ দিবা মেইন বুক পঢ়িবা প্ৰত্যেকটো লাইনৰ কোৱেশ্যন থাকিব একো বাদ নিদিবা আৰু তোমালোকে ভিডিওটো লগৰ লগত শেয়াৰ কৰিবা এইখিনি আসলে তোমালোকে পাছ কৰাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা নতুনকৈ আহা পেলে সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ